নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, ৰিডিপ লাভদায়ী নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, য'ত আমি সদায় কিছুমান মটিভেশ্যনেল ভিডিঅ' আপলোড কৰোঁ, যাৰ দ্বাৰা আপোনালোকে জীৱনত উন্নতি কৰিব পাৰে আৰু অলপ হ'লেও সুখী হ'ব পাৰে। সেয়া আমাৰ প্ৰয়াস। গতিকে আহক বন্ধুসকল, আজি ভিডিঅ'ত জানি লওঁ চাণক্যই কোনবোৰ কথা কৈছিল, যিবোৰ কথা আমি বন্ধুত্ব কৰাৰ আগতে জানি ল'ব লাগে। আহক ভিডিঅ'লৈ আগবাঢ়োঁ। বন্ধুত্ব কৰাৰ আগতে ব্যক্তি এজনক আপুনি এইদৰে পৰিলক্ষিত কৰিব লাগিব যে সেই ব্যক্তিজনে আপোনাৰ আগত মিঠা কথা কয়, কিন্তু আপুনি নহ'লে বা আপোনাৰ পিছত কেনেদৰে আপোনাৰ কথা কয়, সেই বিষয়টো এবাৰ হ'লেও জানি ল'ব। দ্বিতীয়তে, আপুনি নিজৰ একান্ত ব্যক্তিগত কথা কেতিয়াও বন্ধুৰ আগত নক'ব। তৃতীয়তে, চাণক্যই কৈছিল যে সদায় নিজৰ সমকক্ষজনৰ লগতে বন্ধুত্ব কৰিব, নহ'লে আপুনি দুখী হ'ব পাৰে। চতুৰ্থতে, যদি আপুনি কোনো বন্ধুক ঘোৰ বিপত্তিৰ সময়ত সহায় কৰিবলৈ কৈছিল আৰু তেওঁ কৰিছে, বা আপুনি ঘোৰ বিপত্তিৰ সময়ত সদায় তেওঁৰ সহযোগ পাইছে, তেনেহ'লে জানিব তেওঁ আপোনাৰ প্ৰকৃত বন্ধু। পঞ্চমতে, সমাজত বেয়া নাম থকা বা বেয়া কাম কৰা, তিৰোতা মানুহক অপমান কৰা, মদ ভাং খোৱা, এনে মানুহৰ লগত কেতিয়াও বন্ধুত্ব নকৰিব। এনে মানুহ বন্ধু নহয়, শত্ৰুৰ সমান। ষষ্ঠতে, এনে মানুহৰ লগতো বন্ধুত্ব নকৰিব যি হয়তো আজিকালিৰ ভাষাত ক'বলৈ গ'লে ২ নম্বৰী কাম কৰে। এনে মানুহৰ লগত যদি আপুনি বন্ধুত্ব কৰে, তেনেহ'লে এদিন হয়তো আপুনিও ফচি যাব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান। বন্ধু-বান্ধৱীসকল, এয়া আছিল প্ৰধান কেইটামান কথা, যিকেইটা কথা আমাক চাণক্যই কৈ গৈছিল। আৰু কথাবোৰ যদি ভাবি চায়, তেনেহ'লে চাণক্যৰ কথাৰ নিশ্চয় যুক্তি আছে। আৰু ভিডিঅ'টো যদি ভাল পালে বন্ধুসকল, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু সদায় এনেধৰণৰ নতুন নতুন মটিভেশ্যনেল ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।